নমস্কাৰ সতীৰ্থ সাংবাদিক বন্ধুসকল, বক্তব্যত ইতিমধ্যে আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, পুলক গোহাঁই ডাঙৰীয়াই বিস্তাৰিতভাৱে বিভিন্ন আঁচনি সন্দৰ্ভত বিভিন্ন বিষয় সন্দৰ্ভত বক্তব্য ৰাখিছে। শেষ যিটো কথা ৰাখিছে তেখেতে পুলক গোহাঁই ডাঙৰীয়াই, যে শেষ কথা কি ৰাখিছে তেখেতে, যে আকৌ এবাৰ মোদী চৰকাৰ, আৰু আপোনালোকেও শ্লোগান দিছে আকৌ এবাৰ মোদী চৰকাৰ। কিন্তু মই সুধিব বিচাৰিছোঁ যে আকৌ এবাৰ মোদী চৰকাৰ কিয় আকৌ এবাৰ মোদী চৰকাৰ? বহুতে মোক কয় যে ৰাস্তা ঘাটৰ কাৰণে, দলং নিৰ্মাণৰ কাৰণে, হস্পিটেলৰ কাৰণে, স্বাস্থ্যৰ কাৰণে আকৌ এবাৰ মোদী চৰকাৰ এইবুলি কয়। সেইবোৰতো আছেই, হৈয়ে থাকিব, সেইবোৰ চলিয়ে থাকিব। কিন্তু আকৌ এবাৰ মোদী চৰকাৰ মূলগতভাৱে দুটা কাৰণত এই ধ্বনিটো আহিছে। আৰু এই ধ্বনি ভাৰতীয় জনতা পাৰ্টীৰ ধ্বনি নহয়, এই ধ্বনি ভাৰতবৰ্ষৰ 22 কোটি দুখীয়া পৰিয়ালৰ কণ্ঠৰ পৰা নিগৰিত হৈ অহা ধ্বনি। পিছত আমি এই ধ্বনিটো ভাৰতীয় জনতা পাৰ্টীয়ে ব্যৱহাৰ কৰিছোঁ। সেই দুটা কাৰণ কি, যে আকৌ এবাৰ মোদী চৰকাৰ এইকাৰণে বিচাৰিছে ৰাইজে। আজি ভাৰতবৰ্ষত সমগ্ৰ ৰাইজে তেওঁলোকে কৈ আছে যে ফিৰ একবাৰ মোদী চৰকাৰ। আমাৰ অসমীয়া নামাকৰণ হৈছে আকৌ এবাৰ মোদী চৰকাৰ। প্ৰথম কাৰণটো হৈছে কি, যে ভাৰতবৰ্ষৰ একমাত্ৰ এজনে প্ৰধানমন্ত্ৰী, যিগৰাকী প্ৰধানমন্ত্ৰীয়ে দুখীয়া হিচাপে প্ৰধানমন্ত্ৰী হিচাপে আসনত বহিবলৈ বা আমি তেওঁক বহুৱাবলৈ সুযোগ পাইছোঁ। ভাৰতৰ যিমান প্ৰধানমন্ত্ৰী আছিলে আগতে, জৱাহৰলাল নেহৰুৱে হওক, ইন্দিৰা গান্ধীয়ে হওক, ৰাজীৱ গান্ধীয়ে হওক, PV নৰসিংহ ৰাওৱে হওক, দেৱগৌড়াই হওক, মনমোহন সিঙে হওক, সকলোবোৰ প্ৰধানমন্ত্ৰীয়ে জন্ম হওঁতে মুখত সোণাৰ চামুচ লৈ জন্মগ্ৰহণ কৰিছিলে। অৰ্থাৎ তেওঁলোকে ভাল ভাল ধনী মানুহৰ সন্তান আছিলে। একমাত্ৰ ভাৰতবৰ্ষত দুজন দুখীয়া মানুহে প্ৰধানমন্ত্ৰী হৈছিলে। এজন হৈছিলে আগতে আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, আৰু একেবাৰে দৰিদ্ৰ পৰিয়ালৰ পৰা প্ৰধানমন্ত্ৰী হোৱা ব্যক্তিজন হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ আৰ্থিক দৈন্যতাৰ কাৰণে, ঘৰৰ একেবাৰে অৱস্থা বেয়া কাৰণে তেখেতে দেউতাকৰ চাহ দোকানত একেলগে তেওঁ কাপ ধুইছিলে, কাপ মাজিছিলে। আনকি তেখেতৰ মাতৃয়ে মানুহৰ ঘৰত কাপোৰ ধুইছিলে। আমাৰতো আজি মঞ্চত যিমানখিনি আছে, আমাৰ কাৰো মাতৃয়ে মানুহৰ ঘৰত কাপোৰ ধোৱা নাই, নিজৰ কাপোৰ ধুইছে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এনেকুৱা দুখীয়া আছিলে, তেওঁৰ মাকে মানুহৰ ঘৰত কাপোৰ ধুইছিলে। তেওঁৰ যিকেইজন ককায়েক ভায়েক আছে, সেইকেইজনে মানুহৰ দোকানত, মানুহৰ অফিচত কাম কৰিছিলে, এতিয়াও কৰিছিলে, আগতেও কৰিছিলে, এতিয়াও কৰি আছে। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যে এৰি দিছে, সেই কাম এৰা নাই। একমাত্ৰ মোদী ডাঙৰীয়াৰ মাকে এতিয়া মানুহৰ ঘৰত কাপোৰ নোধোয়, কিন্তু পুৰণা হিচাপে তেওঁলোকে একেবাৰে সাধাৰণ দিন দৰিদ্ৰৰ পৰা উঠি আহি পেলাই ভাৰতীয় সমাজক নেতৃত্ব দিব পৰা একমাত্ৰ যদি প্ৰধানমন্ত্ৰী, সেইটো হৈছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু যাৰ কাৰণে দৰিদ্ৰতা কি, দুখীয়া কি, দুখ কি, সেইখিনি কথা হাড়ে হিমজিয়ে হৃদয়ংগম কৰিব পৰা ক্ষমতা আছে একমাত্ৰ মোদী ডাঙৰীয়াৰ। আৰু সেইকাৰণে তেখেতে মনত এটা সপোন এটা আছিলে যে কেতিয়াবা যদি ভাৰতবৰ্ষত যদি নেতৃত্বৰ সুযোগ পাওঁ, তেতিয়াহ'লে দুখীয়াৰ কাৰণে কাম কৰিম। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেখেতে আমাৰ কাৰণে কি কৰিলে, 22 কোটি মানুহৰ হাতত জিৰ' বেলেঞ্চৰ একাউণ্ট খুলি দি পেলাই সকলোৰে হাতত একোখনকৈ পাছবুক তুলি দিলে। আৰু সেই পাছবুক থকা ব্যক্তিসকলে হয়তো কাৰোবাৰ তাত থাকিব পাৰে 700 টকা সেই বেংকত, কাৰোবাৰ 1500 থাকিব পাৰে, কোনোবা ডাক্তৰ, ইঞ্জিনিয়াৰ, ঠিকাদাৰ, ব্যৱসায় লাখ লাখ কোটি থাকিব পাৰে। কিন্তু আমাৰ এই দুখীয়া 22 কোটি মানুহক স্বাভিমান সহকাৰে ক'ব পৰা হ'ল যে আমিও বেংকৰ একাউণ্ট হোল্ডাৰ। বেংকত গৈ পেলাই তেওঁলোকে সেই বহীখন একাউণ্টেণ্টৰ আগত গৈ ক'ব পৰা হ'ল যে থাকিব পাৰে 2000 টকা, কিন্তু এই মই বেংকৰ অধিকাৰী, মই একোগৰাকী বেংকৰ পাছপোৰ্ট হোল্ডাৰ। 22 কোটি মানুহক তেনেকুৱাকৈ পাছপোৰ্ট হোল্ডাৰ কৰি পেলাই, বেংক একাউণ্ট হোল্ডাৰ কৰি পেলাই এটা স্বাভিমান আনি দিলে আমাৰ দুখীয়া মানুহখিনিৰ কাৰণে। এই দুখীয়া, আমি নিজেও, মোৰ দেউতাই এটা সময়ত দুখীয়া আছিলে। দেউতাই নিজে এটা সময়ত বেংকত একাউণ্ট খুলিব পৰা সাহস নাছিলে।
কিন্তু যেতিয়া প্ৰথমবাৰৰ বাবে যেতিয়া বেংকত একাউণ্ট খুলিব গৈছিলে দেউতাই হাতত তেতিয়া টকা ৩,০০০ টকা লৈ গৈছিলে, তেতিয়া বেংকৰ পিয়নক সুধি পেলাই যে মোৰ একাউণ্টটো তুমি খুলি দিয়া বোপাই বুলি বেংকৰ পিয়নক সুধি পেলাই খাতিৰ কৰি পেলাইহে বেংক একাউণ্টটো খুলিছিলে। গতিকে সেই যি মৰ্ম সেই মৰ্ম আমিও উপলব্ধি কৰিছোঁ, মোৰ দেউতাৰ ক্ষেত্ৰত মই নিজেও দেখিছোঁ। কিন্তু আজিতো আমাৰ সাধাৰণ দিন দুখীয়া মানুহ ঠেলা চালক হওক, ৰিক্সা চালক হওক, কৃষক, বনুৱা যি নহওক, সৰু সুৰা কাম কৰা হওক, আজি অন্ততঃ মানুহৰ হাতে হাতে অন্ততঃ বেংকৰ একাউণ্ট আছে। কিন্তু আগতে আমাৰ ধনী দুখীয়া মানুহৰ কাৰণে বেংকত একাউণ্ট খোলাৰ আমাৰ কোনো সুযোগ নাছিল। আৰু এই কথাষাৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে চিন্তা কৰা নাছিল, একমাত্ৰ চিন্তা কৰিছিলে একমাত্ৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু সেইকাৰণে কৈছে যে দুখীয়া মানুহে কৈছে যে আকৌ এবাৰ মোদী চৰকাৰ। প্ৰধানমন্ত্ৰী হৈ এতিয়া কি কৰিলে, বেংকৰ একাউণ্ট খুলি দিয়াৰ লগতে দুখীয়া মহিলাৰ কাৰণে যাতে যে নহয় তোৰ মাকে যেতিয়া কেঁচা খৰিত ৰান্ধিছিলে, চকুৰ যেতিয়া পানী ওলাইছিলে, তেতিয়াইতো ভাবিছিলে কেতিয়াবা প্ৰধানমন্ত্ৰী হ'লে দুখীয়া মহিলাক ঘৰে ঘৰে অন্ততঃ গেছটো চিৰদিনৰ কাৰণে দিব নোৱাৰিলেও গেছৰ কানেকশ্যনটো অন্ততঃ দিম। আৰু যাৰ কাৰণে আজি কোটি কোটি ভাৰতবৰ্ষৰ দুখীয়া মহিলাৰ ঘৰত আজি বিনামূলীয়া গেছ কানেকশ্যন, যি গেছ কানেকশ্যন আগতে আমি 4,000 6,000 টকা দিলেহে আমি সেই গেছ কানেকশ্যন পাইছিলোঁ, তাকো আকৌ দালালক দিব লাগে টকা, নহ'লে আমাৰ দুখীয়া মহিলাই আমাৰ সেই গেছ কানেকশ্যন নাপাইছিলে। এই কথাষাৰ একমাত্ৰ চিন্তা কৰা ব্যক্তি হৈছে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিন্তা কৰিছিলে যে দুখীয়া মানুহৰ বেমাৰ হয়, ধনীৰো বেমাৰ হয়, ডাঙৰ ডাঙৰ বেমাৰ হয়, হাৰ্টৰ বেমাৰ হয়, কেঞ্চাৰ বেমাৰ হয়, কিডনিৰ বেমাৰ হয়। ধনী মানুহে গৈ পেলাই তাত গৈ পেলাই চেন্নাইত চিকিৎসা কৰে, দিল্লীত চিকিৎসা কৰে, কিন্তু আমাৰ গৰীব মানুহ গৈ পেলাই এই কাবাইটাৰীৰ বাকাইটাৰীৰ মানুহ গৈ পেলাই আগিয়াৰ মানুহ গৈ পেলাই একমাত্ৰ গোৱালপাৰা চিকিৎসালয়ত চিকিৎসা কৰিব পাৰে, দিল্লী মুম্বাই যোৱা দূৰৰ কথা গুৱাহাটীতে চিকিৎসা কৰিব নোৱাৰে। আৰু সেইকাৰণে তেওঁ কৈছিলে যে যিহেতু দুখীয়া মানুহক যেতিয়ালৈ ভাৰতবৰ্ষক আমি ধনী কৰিব নোৱাৰিম, অৰ্থনৈতিকভাৱে উন্নত কৰিব নোৱাৰিম, তেতিয়ালৈ ভাৰতবৰ্ষ বিকশিত হ'ব নোৱাৰে বুলি তেওঁৰ মনত ধাৰণা আছিল। যাৰ কাৰণে তেওঁ সমগ্ৰ দুখীয়া মানুহৰ কাৰণে আজি 5 লাখ টকা হাতত তুলি দিছে, আয়ুষ্মান ভাৰতৰ কাৰ্ড তুলি দিছে, আৰু ইপিনে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তুলি দিছে 2 লাখ টকা অটল অমৃত অভিযানৰ কাৰ্ড, যি কাম নেকি আগতে কোনো প্ৰধানমন্ত্ৰীয়ে চিন্তা কৰা নাছিল, একমাত্ৰ কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিন্তা কৰিছিলে। এইগৰাকী হ'ল প্ৰধানমন্ত্ৰী, যিগৰাকী প্ৰধানমন্ত্ৰীৰ জৰিয়তে আজি চাউল এটকাত চাউলকে আদি কৰি আজি আনকি প্ৰসূতি হোৱাৰ পিছত যি ব্যৱস্থা, সেই ব্যৱস্থাকে আদি কৰি এক্সৰেকে আদি কৰি আজি সম্পূৰ্ণ চিকিৎসাৰ ক্ষেত্ৰত যি বিনামূলীয়া ব্যৱস্থা, আজি বিনামূলীয়াকৈ কিতাপৰ ব্যৱস্থা, বিনামূলীয়াকৈ এডমিশ্যনৰ ব্যৱস্থা, 126টা তেনেকুৱা স্কিম, 126টা স্কিম মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুখীয়াৰ কাৰণে প্ৰৱৰ্তন কৰিছে, সমগ্ৰ ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিছে। যাৰ কাৰণে নেকি দুখীয়া মানুহে এতিয়া চিন্তা কৰিছে যে এইগৰাকী প্ৰধানমন্ত্ৰীক যদি আমি আকৌ এবাৰ প্ৰধানমন্ত্ৰী কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ধনীৰ দুলালসকলে যেতিয়া প্ৰধানমন্ত্ৰী হ'বগৈ, তেতিয়াহ'লে আমাৰ এই দুখীয়াৰ মানুহৰ কথা বুজি নাপাবগৈ। গতিকে সেই দুখীয়াৰ কণ্ঠৰ পৰা নিগৰিত হৈছে আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। শ্ৰোতা ৰাইজসকল, এই হৈছে এটা দুখীয়াৰ কাৰণে মোদী চৰকাৰ লাগে বুলি কৈছে। আৰু দ্বিতীয় কাৰণটো হৈছে যে ভাৰতৰ যি স্বাভিমান, আগতে ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত জিলিকি থকা এখন দেশ আছিলে। এই ভাৰতবৰ্ষৰে শিক্ষা ব্যৱস্থা আছিলে, তক্ষশিলা নালন্দা বিশ্ববিদ্যালয় আছিলে। এই ভাৰতবৰ্ষতে আমি আয়ুৰ্বেদ শাস্ত্ৰ, যি আয়ুৰ্বেদিক আজি সমগ্ৰ পৃথিৱীত ব্যৱহাৰ কৰে, এই ভাৰতবৰ্ষতে অৰ্থশাস্ত্ৰ, চাণক্যৰ অৰ্থশাস্ত্ৰ, সমগ্ৰ পৃথিৱীয়ে এই অৰ্থশাস্ত্ৰ আজি অধ্যয়ন কৰিছে। এই ভাৰতবৰ্ষতে আজি জ্যোতিষ শাস্ত্ৰ, এই ভাৰতবৰ্ষতে আজি যোগ শাস্ত্ৰ, সমগ্ৰ দৰ্শন ভাৰতৰ পৰা নি পেলাই বিদেশ কিন্তু উন্নয়ন হ'ল, কিন্তু ভাৰতবৰ্ষ দিনক দিনে পিছুৱাই হ'ল। আনকি আমি মহাভাৰত ৰামায়ণ চালে যেতিয়া দেখা পাইছিলোঁ, আকাশী ৰথত ইন্দ্ৰ ব্ৰহ্মা বিষ্ণুৱে যেতিয়া ঘোঁৰা দেখিছিলোঁ, সেই কাহিনীকে পৰিকল্পনা কৰি পেলাই ইংলেণ্ড আমেৰিকাই এৰোপ্লেন বনাইছিলে, হেলিকপ্টাৰ বনাইছিলে, অথচ ভাৰতৰ দৰ্শন আছিলে। এই ভাৰতবৰ্ষতে যেতিয়া আমি দেখিছিলোঁ মহাভাৰত ৰামায়ণত যেতিয়া আকাশী বাৰ্তা কৈছিলে, বেটাৰ বাৰ্তা কৈছিলে, নাৰদে হওক বা ইন্দ্ৰই বেটাৰ বাৰ্তা আকাশৰ পৰা কৈছিলে যে সাৱধান সাৱধান, যুদ্ধ হ'বগৈ, অমুকত যুদ্ধ হ'ব, সাজু থকা যুদ্ধৰ কাৰণে। আৰু সেইখিনি কথাই শুনি পেলাই
ইংলেণ্ডৰ মানুহে, আমেৰিকা জাপানৰ মানুহে তেওঁলোকে আকাশবাণী প্ৰস্তুত কৰিছিলে, ৰেডিঅ' প্ৰস্তুত কৰিছিলে, কিন্তু আমি প্ৰস্তুত কৰিব পৰা নাছিলোঁ। মোগল আক্ৰমণৰ পিছৰ পৰা আৰু ভাৰতৰ স্বাধীনতাৰ পিছৰ পৰা দিনক দিনে ভাৰতৰ যি জ্ঞানী গৰিমা সম্পূৰ্ণ লাহে লাহে নোহোৱা হৈ আহিলগৈ। একমাত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰে পোখৰাণত যি ব্যৱস্থা কৰিলে তাৰ কাৰণে কিছু জ্যোতিষ্ক হিচাপে ভাৰতক আগুৱাই লৈ গ'ল। তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে যেতিয়া প্ৰধানমন্ত্ৰী হ'ল, প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সমগ্ৰ বিশ্বতে আজি তোলপাৰ হৈছে যে ভাৰতবৰ্ষ আৰু ভাৰতৰ নৰেন্দ্ৰ মোদী এগৰাকী বিচক্ষণ নেতা, যাৰ কাৰণে এতিয়া বিশ্বৰ 10 গৰাকী নেতাৰ ভিতৰত এগৰাকী নেতা হিচাপে স্থান পাইছে। এই ভাৰতবৰ্ষৰ আমাৰ সপোন আছে, আমাৰ আশা আছে, ভাৰতীয় মানুহৰ আশা আছে যে আমি ভাৰতবৰ্ষক এদিন বিশ্বৰ ভিতৰত জ্যোতিষ্মান কৰিম, বিশ্বগুৰু হিচাপে, ছুপাৰ পাৱাৰ হিচাপে প্ৰতিষ্ঠা কৰিম। গতিকে সেইকাৰণে এই নৰেন্দ্ৰ মোদীকে আমাৰ লাগিব। কাৰণ কিয় লাগিব? আজি যি সময়ত পাকিস্তানত সন্ত্ৰাসবাদক আক্ৰমণ কৰিলে, আক্ৰমণ কৰাৰ পিছত সমগ্ৰ বিশ্বই সমৰ্থন দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। আনকি আজি কিছুদিন আগতে ৰাছিয়াই এটা পুৰস্কাৰ দিছে মাননীয় মোদী ডাঙৰীয়াক। আমি যেনেকুৱাকৈ ভাৰত ৰত্ন কওঁ, যেনেকুৱা গোপীনাথ বৰদলৈক দিছোঁ, ভূপেন হাজৰিকাক দিছোঁ সৰ্বোচ্চ অসামৰিক সন্মান, ঠিক তেনেকুৱাকৈ এই সৰ্বোচ্চ ৰাছিয়াৰ অসামৰিক সন্মান, যিখন নেকি আগতে কমিউনিষ্টৰ কাউণ্ট্ৰি আছিলে, তেওঁলোকে সন্মান কাক দিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দিছে। ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান, যি কথা নেকি আমাৰ প্ৰতিগৰাকী ভাৰতৰ কাৰণে স্বাভিমানৰ বিষয়, গৌৰৱৰ বিষয়। আজি সমগ্ৰ বিশ্বতে তোলপাৰ লাগিছে যে এই ভাৰতবৰ্ষই এদিন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বক নেতৃত্ব কৰিব, বিশ্বত ছুপাৰ পাৱাৰ হিচাপে প্ৰতিষ্ঠা কৰিব ভাৰতবৰ্ষ। আৰু যাৰ কাৰণে নেকি ভাৰতীয় মানুহৰ কণ্ঠৰে নিগৰিত হৈছে আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। মূলগতভাৱে দুটা কাৰণতে মোদী চৰকাৰক বিচাৰিছে: দুখীয়া মানুহৰ কল্যাণ সাধন আৰু ভাৰতবৰ্ষক বিশ্বগুৰুৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে। এই দুটাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত আজি যি শ্লোগান আহিছে, সেই শ্লোগানৰ ফলস্বৰূপে মই আপোনাক ক'ব খোজোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগন্তুক দিনত 543খন চিটৰ ভিতৰত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত, মিত্ৰজোঁটৰ লগত 300তকৈ অধিক চিট পাম। কোনো মানুহে ৰোধ কৰিব নোৱাৰিব, কোনো ৰাজনৈতিক দলে ৰোধ কৰিব নোৱাৰিব। মই প্ৰত্যাহ্বান সহকাৰে এই কথাকে জনালোঁ। আনকি আমাৰ যি 14খন আসন, এই 14খন আসনতো সকলোতে সৰ্বোচ্চ ৰূপে কি মোদীময় হৈছে। মোদীৰ যি গৰিমা আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি সংগঠন, যাৰ ফলস্বৰূপে আমি যি 10টা আমাৰ যি আসনত নিৰ্বাচন হৈ গ'ল, সেই 10টা আসনৰ নিৰ্বাচনত আমি 9টা আসনত বিজয় নিশ্চিত। কোনো ৰোধ কৰিব নোৱাৰে, কংগ্ৰেছ UDF ৰোধ কৰিব নোৱাৰে। আমাৰ 4টা আসন বাকী আছে। গুৱাহাটী আসন যিহেতু আজি 20 বছৰ ধৰি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ দখলত।